নীলাখামৰ চিঠি মিষ্টাৰ বিদ্যু। হৃদয়ত অকৃত্ৰিম ভালপোৱা ধাৰণ কৰিও সমাজৰ ভয় আৰু শংকাত দূৰে দূৰে থাকিলোঁ। যিহেতু ৰক্ষণশীল সমাজৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰি সোঁতৰ বিপৰীতে গৈ পৰিয়ালৰ অজ্ঞাতে তোমাৰ লগত জীৱনৰ পাতনি মেলাৰ কথা ভাবিবই নোৱাৰিলোঁ। তোমাক এৰি উদ্দীপ্ত সূৰ্য বিচাৰি মই বাট বনোৱা নাছিলোঁ। মাৰ মমতাৰ মৰ্যাদা আৰু দেউতাৰ দায়িত্ববোধক সন্মান জনাবলৈ মই নিজৰ অন্তৰাত্মা বিসৰ্জন দি তোমাৰ মোৰ সম্পৰ্কৰ জৰি ছিঙিছিলোঁ। আৰু তুমিওতো কৈছিলা, আমি যিমানেই অসমীয়া বুলি নিচিঞৰো কিয়, আমাৰ সমাজ ব্যৱস্থাত সাম্প্ৰদায়িক অজ্ঞানতা অসমীয়া জাতিৰ শিৰৰ ভূষণ। তোমাক শিপাৰ পৰা বিচ্ছিন্ন কৰিলে তোমাৰ মা দেউতা তথা পৰিয়ালক মই দুৰ্ঘোৰ অন্যায় কৰা হ'ব। সেয়ে দুয়ো আৱেগক নেওচি যুক্তিৰে বিচাৰ কৰি কথাবোৰ গধুৰ হ'লে উজুটি খোৱাৰ ভয়ত মেটেকা ফুলৰ দৰে উটুৱাই দিছিলোঁ। যিহেতু তুমিও বুকুত হাত থৈ এবাৰো ক'ব নোৱাৰিলা যে এচমকা বিজুলী হৈ আঁতৰাই দিম আঁউসীৰ অমানিশা, ভাঙি দিম সাম্প্ৰদায়িক অজ্ঞানতাৰ বেশু। ভুল জানো কেৱল মোৰেই আছিল? মাথো কৈছিলা, য'তে থাকা কুশলে থাকিবা, মোৰ হৃদয়খন তোমাৰ নামত উৎসৰ্গিত, মোৰ ভাল পোৱা তোমাৰ নামত উৎসৰ্গিত। সেই সময়ত তোমাৰ দুচকুত সপোন নেদেখিলেও মোৰ শুভ কামনাৰ নিমিত্তে প্ৰাৰ্থনা দেখিছিলোঁ। আৰু তেতিয়াই ভাল পোৱাৰ সীমালৈ খহাই এৰি থৈ আহিছিলোঁ তোমাৰ বুকুৰ দুৱাৰদলিত মোৰো অজস্ৰ শুভ কামনা। দুহাতৰ আঙুলিৰ আঁজলিত পানী সৰকা দি সৰকি গৈছিল মোৰ অনন্ত হেঁপাহ। তাৰ কিছুদিনৰ পাছতেই দেউতাই মনোবাঞ্ছিত পুৰুষৰ হাতত কন্যাদান কৰিছিল। পিতৃধৰ্ম পালনৰ নিমিত্তে সেইদিনাই অন্ত পৰিছিল মোৰ বাঞ্ছিত দুচকুৰ সন্ধান। মোৰ তেজৰ শিৰাই শিৰাই নিগৰিত হৈ আছে তোমাৰ প্ৰতি থকা মোৰ অগাধ ভালপোৱা। ত্যাগৰ নামত অকৃত্ৰিম ভালপোৱা বুকুত সামৰি নীৰৱে আত্মদহন দিয়া হৃদয়খন দেখি প্ৰেমৰ নদীখনৰ ঢৌবোৰে হাঁহি হাঁহি তাচ্ছিল্য কৰে। আৰু কেতিয়াবা জীৱনৰ প্ৰতি এসাগৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বুকুৰ ভিতৰখনেও প্ৰলয়ৰ সৃষ্টি কৰে। আজি তোমাৰ মোৰ ভালপোৱা বিভিন্ন পৰিস্থিতিত পৰি ব্যৰ্থ, অথচ প্ৰেমৰ পবিত্ৰতাই আমাক উজলাই ৰাখিছে। প্ৰেমৰ অতন্দ বহ্নি বুকুত লৈ কলিজাই দি অনল তপ্ত তীৰৰ দৰে পাৰ হৈ যায় স্মৃতি। দেই পুৰি ছাই কৰে অনুভৱৰ প্ৰতিটো বিন্দু। শোক সন্তপ্ত কলিজাটো ছটফটাই থাকে। কঙাল হৃদয়খনত সাৰে থাকে এখন প্ৰেমৰ চহৰ। এতিয়া তোমাৰ দুভৰিৰ প্ৰতিটো খোজ মানৱতাৰ বাবে। সাফল্যৰ পৰিধি মানুহভেদে ভিন্ন, কিন্তু তুমি নিজকে নিৰ্মাণ কৰাৰ লগতে সমাজখনক আগুৱাই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছা। আজি তুমি দিব্যাংগসকলৰ বাবে দেৱদূত হৈ থিয় দিছা, যাৰ নিজৰ অসহায় অৱস্থাৰ বাবে প্ৰাৰ্থনা কৰিবলৈও হাত দুখন নাই, গন্তব্যস্থানলৈ যাব পৰাকৈ নাই দুখন ভৰি।
পৃথিৱীৰ বিনন্দীয়া ৰূপ উপভোগ কৰিব পৰাকৈ নাই দৃষ্টিশক্তি। মধুৰ গীত শুনি আমেজ ল'ব পৰাকৈ নাই শ্ৰৱণ শক্তি। মন যোৱা কথাবোৰ ক'ব পৰাকৈ নাই বাক শক্তি। কিন্তু তেখেতলোকেই প্ৰকৃত মানুহ, যি মানুহৰ দ্বাৰা হত্যা হিংসা ধৰ্ষণেৰে কলুষিত নহয় পৃথিৱী, লুণ্ঠন নহয় মানৱতা। দুখ তেখেতলোকৰ সহচৰ, সুখো স্পৰ্শকাতৰ, হ'লেও ধাৰণ কৰে এখন পূৰ্ণাংগ হৃদয়। আচলতে আমি সকলো দিব্যাংগ, মাথো এটাই পাৰ্থক্য, পূৰ্ণাংগ প্ৰলেপেৰে ঢাকি ৰাখোঁ আমাৰ অক্ষম অংগ। সেইবাবে সেইদিনা সম্পূৰ্ণ 12টা বছৰৰ পাছতো তেজপুৰ মিছন চাৰিআলি তোমাৰ মানৱতাৰ যাত্ৰা পথত মুখত মাস্ক পিন্ধি আঁতৰৰ পৰাই তোমাক চাই গুচি আহিলোঁ মূকবধিৰ মানুহৰ দৰে। এতিয়া মোৰ কপালত আছে জিলমিল দুপৰৰ বেলি। এক আদৰ্শ জীৱন যাপনেৰে সংসাৰ ধৰ্ম পালন কৰিছোঁ। কাছই পিঠিত চলং লৈ ফুৰাৰ দৰে মৰ্যাদা ৰক্ষাৰ ভাৰখন জন্মগতভাৱে কঢ়িয়াই ফুৰিছোঁ মূৰৰ ওপৰত। মই জানিছিলোঁ মই মুখত মাস্ক পিন্ধিলেও হয়তো তুমি মোক অনুমান কৰিব পাৰিবা, আৰু সেয়াই হ'ল ধৰা পৰিলোঁ তোমাৰ চকুৰ সন্ধানত। হয়, ময়েই তোমাৰ হেৰুৱা ঠিকনা, চিনাকি বাটৰ অচিনাকি বাটৰুৱা। শেষত কওঁ, অসহায় মানুহৰ বাবে তোমাৰ যি মানৱতাৰ যাত্ৰা, এই যাত্ৰাত সদা জাগ্ৰত প্ৰহৰী হৈ ধন্য কৰা মানৱ জীৱন। মুখৰ হৈ পৰক তোমাৰ কুশল বাৰ্তা। প্ৰেমৰ প্ৰতিদান হিচাপে মোৰ এয়াই আৰাধনা। এটি তোমাৰ দুৰ্ভগীয়া প্ৰেয়সী অনামিকা, তেজপুৰ মিছন চাৰিআলি। যদিহে আপোনালোকৰ ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এখন নীলাখামৰ চিঠিৰ সৈতে মই বুলমণি বৰিয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।